জুলাই মাহৰ পৰা আমি নতুন আৰু এটা কাম কৰিম। আমাৰ যিমান ডিগ্ৰী পাছ কৰিছে এইবাৰ লৰা ছোৱালী যিসকলে এইবাৰ ডিগ্ৰী পাছ কৰিছে তেওঁলোকক আমি জুলাই মাহত তেওঁলোকৰ পৰা আবেদন লম আৰু 1 বছৰৰ কাৰণে ডিগ্ৰী পাছ কৰা লৰা ছোৱালীক আমি প্ৰত্যেক মাহত 2,500 টকাকৈ দিম যাতে তেওঁলোকে পঢ়া শুনাৰ ইন্টাৰভিউ আদি দিবৰ কাৰণে মাক বাপেকৰ বুজা হ'ব নালাগে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে। জুলাই মাহৰ পৰা আমি নতুন আৰু এটা কাম কৰিম। আমাৰ যিমান ডিগ্ৰী পাছ কৰিছে এইবাৰ লৰা ছোৱালী যিসকলে এইবাৰ ডিগ্ৰী পাছ কৰিছে তেওঁলোকক আমি জুলাই মাহত তেওঁলোকৰ পৰা আবেদন লম আৰু 1 বছৰৰ কাৰণে ডিগ্ৰী পাছ কৰা লৰা ছোৱালীক আমি প্ৰত্যেক মাহত 2,500 টকাকৈ দিম যাতে তেওঁলোকে পঢ়া শুনাৰ ইন্টাৰভিউ আদি দিবৰ কাৰণে মাক বাপেকৰ বুজা হ'ব নালাগে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে। জুলাই মাহৰ পৰা আমি নতুন আৰু এটা কাম কৰিম। আমাৰ যিমান ডিগ্ৰী পাছ কৰিছে এইবাৰ লৰা ছোৱালী যিসকলে এইবাৰ ডিগ্ৰী পাছ কৰিছে তেওঁলোকক আমি জুলাই মাহত তেওঁলোকৰ পৰা আবেদন লম আৰু 1 বছৰৰ কাৰণে ডিগ্ৰী পাছ কৰা লৰা ছোৱালীক আমি প্ৰত্যেক মাহত 2,500 টকাকৈ দিম যাতে তেওঁলোকে পঢ়া শুনাৰ ইন্টাৰভিউ আদি দিবৰ কাৰণে মাক বাপেকৰ বুজা হ'ব নালাগে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে।